তেতিয়াহ'লে ইমান সোনকালে নুঠো ভাবিছিলোঁ সেইবুলি, কিন্তু সেইটো কথা নহয়। তো আজি ৰ'দটো ওলোৱা নাই, মানে যিহেতু বতৰটো অলপ গোমা কৰি আছে। তো আপোনালোকে যদি পিকনিক চিকনিক খাব আহে মানে ঘৰটোৰ ভিতৰত, তো ধুনীয়াকৈ ইয়াত খাব পাৰিব। তো এইফালে গাইছ এইফালে চাওক, পথাৰ এটা কি ধুনীয়া একদম ৰাতিপুৱাৰ পৰিৱেশ। তো চাওক এইফালে, তো আজি বতৰটো অলপ গোমা লিখীয়া হৈছে, কিন্তু ৰ'দটো সঁচাই কিবা এটা ভাল লাগে ন, যেতিয়া গোটেই পৰিৱেশখন একদম পূৰা গোটেই পথাৰখন সেউজীয়া সেউজীয়া হৈ যায় চাওক। আৰু এতিয়া বৰ্তমান একদম পূৰা সেউজীয়া হৈছে, তাৰপিছত সোণালী ৰং হ'ব। তো যিহেতু যেতিয়া ধান পকিব একদম পূৰা ধুনীয়া লাগি আছে একদম পূৰা। ৰাতিপুৱা আজি একদম পূৰা অলপমান সোনকালে উঠি ইমান সোনকালে ভাবিছিলোঁ সেইবুলি, কিন্তু সেইটো কথা নহয়। তো আজি ৰ'দটো ওলোৱা নাই, মানে যিহেতু বতৰটো অলপ গোমা কৰি আছে। তো সেইকাৰণে ভাবিছিলোঁ সোনকালে উঠিছোঁ, কিন্তু নহয়, আনখনৰ সময়তে উঠিছোঁ। তো সেয়াই আৰু। তো চাই থাকক ভিডিঅ'টোৰ পৰা শেষলৈকে। তাৰ পৰা অহাৰ পিছত আজি ইমান ৰাতিপুৱা ভিডিঅ' বনাইছোঁ। তো বহুত দিন হ'ল যিহেতু ভিডিঅ' দিয়া নাছিলোঁ, তো সেইকাৰণে ভিডিঅ' বনাইছোঁ আজিৰ পৰা। চাই থাকক একদম পূৰা ভিডিঅ'টো শেষলৈকে। মানে আমি বৰ্তমানটো বেছি কিলোমিটাৰ নাই, 4-5 কিলোমিটাৰ কিবা এটা হয়, মানে আমাৰ ঘৰৰ ওচৰৰে হয় যিহেতু। তো ঘুগুৱা দৌল গৈ আছোঁ। फलक तक चल साथ मेरे, फलक तक चल साथ, फलक तक चल साथ मेरे, फलक तक चल। এয়া হৈছে ঘুগুৱা দৌল। চুদান ভাই মাক ঘুগুৱাৰ স্মৃতিত এই দৌল বনাইছিলে, মানে তো ঘুগুৱা দৌল নামে জনা যায়। তো সবিশেষ যদি আপোনালোকে জানিব বিচাৰে, তো মোৰ আগৰ ভিডিঅ' আছে, তো মই ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম, আপোনালোকে চাব। এইফালে অশোক গছ আছে। তো এইফালে মানে একদম যিহেতু বহুত বেছি গৰম হৈছিলে, তো আমাৰ ওচৰতে বেছি কিলোমিটাৰ নহয়, বেছি মানে 4-5 কিলোমিটাৰ কিবা এটা হ'ব। তো সেইকাৰণে অকণমান ওলাই আহিছিলোঁ। ভালেই হৈছে, নিজান পৰিৱেশ খুব এটা ধুনীয়া একদম পূৰা। তো দেখিছে, এয়া হৈছে ঘুগুৱা দৌল। ধেমাজি জিলাখন মানে এইডোখৰ ঘুগুৱা দৌলৰ লগতে আৰু এডোখৰ জেগাই মানে একদম পূৰা মানে জনাজাত কৰিছে বুলি ক'ব লাগিব। তো আপোনালোকে যদি পিকনিক চিকনিক খাব আহে মানে ঘৰটোৰ ভিতৰত, তো ধুনীয়াকৈ ইয়াত খাব পাৰিব। তো এইফালে আগতো এটা ঘৰ আছে, তাতো খাব পাৰিব। তো এইফালে লেট্ৰিন বাথৰুম, আৰু এইফালে দেখিছে তো দৌলৰে মাটি হয়, বহুত বেছি মাটি আছে। তো সেইকাৰণে এইপিনে দেখিছে চুমনি তুমনিও আছে একদম পূৰা। তো ৰাস্তা চাওক এইপিনে। তো গাইছ দেখিছে, এইফালে গছৰ একদম পূৰা মূৰ্তি লিখিয়াই বনাই দিছে। তো মানে আমি আহিছোঁ এতিয়া ঘুগুৱা দৌল, মানে একদম পূৰা এইপিনে দেখিছে। তো গাইছ দেখিছে পূৰা চাৰিওকাষে একদম পূৰা কেনেকুৱা মানে লোকেশ্যনটো আপোনালোকে গম পাইছে। তো ইয়াত ফটোশ্বুট কৰিবলৈ খুব পূৰা মজা হ'ব একদম পূৰা। ভিউটো দেখিছে, তো আবেলি সময়ৰ ভিউ, যিহেতু বহুত বেছি গৰম হৈ আছে, তো সেইকাৰণে অকণমান ওলাই আহিছোঁ। তো ক'ত ওলাই আহিছোঁ আপোনালোকক দেখাইছোঁ ৰ'ব।